নমস্কাৰ মই শ্যামলী এখিনি মুহূৰ্ত আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ বাক্সাৰ নিকাছিত উত্তপ্ত পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি এটা বিশেষ ভিজুৱেল আমাৰ হাতত আহি পৰিছে যেটো পৰিস্থিতিৰ বৰ্তমান মুহূৰ্তত সৃষ্টি হ'ল সেই পৰিস্থিতিটো কেনে ধৰণে সৃষ্টি হৈছিল তাৰ আগৰ কিছু ভিজুৱেলছ আমাৰ হাতলৈ আহিছে সেই ভিজুৱেলছ মই আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম প্ৰথমে মন কৰক এই দৃশ্যটোলৈ মন কৰক এই পৰিস্থিতিটো ইয়াৰ পৰা আসলতে সৃষ্টি হৈছিল এগৰাকী হয়তো এগৰাকী ডিএসপি এই ডিএসপি গৰাকীৰ নেতৃত্বতে প্ৰথমে লাঠি চালনা হৈছিল আৰু লাঠি চালনা হোৱাৰ পিছতেই শিলাবৰ্ষণ হৈছিল ৰাইজৰ ফালৰ পৰা শিলগুটি নিক্ষেপ কৰাৰ দৰে ঘটনা সংঘটিত হ'ল এগৰাকী ডিএসপি প্ৰথমে তেখেতে আগবাঢ়ি আহিছিল আৰু আগবাঢ়ি আহি প্ৰথমে তেখেতে লাঠি চালনা কৰিছিল লাঠি চালনা কৰাৰ পিছতেই পৰিবেশ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু এইখিনি মুহূৰ্তত বৰ্তমান মুহূৰ্তত পৰিস্থিতি সম্ভালিব নোৱাৰা এটা অৱস্থালৈ গতি কৰিছে সন্ধিয়াৰ ভাগলৈ বা নিখাৰ ভাগলৈ কেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় সেয়া এটা ডাঙৰ এখিনি মুহূৰ্তৰ প্ৰশ্ন আমি দৃশ্যটো আকৌ এবাৰ আপোনালোকক দেখুৱাইছো ৰাস্তাৰে পাৰ হৈ গৈছে এজন লোক সেই লোকজনকো খেদি পঠিওৱাৰ বা সেই লোকজনকো প্ৰহাৰ কৰিবলৈ উদ্যত হৈছে যিসকল নিৰাপত্তাৰক্ষী তাত মুতায়ন কৰা হৈছিল তেওঁলোক আৰু এই সকল লোকে প্ৰথমে তাত তেওঁলোকে শ্লোগান দি আছিল তেওঁলোকে ন্যায়ৰ দাবীত তেওঁলোকে ৰাজপথলৈ ওলাই আহিছিল আৰু তেওঁলোকে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰি আছিল